নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মই ভাবিলো কি আজি এটি ঘৰুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহো গতিকে আহি গলো আজি বুৱা কাপোৰৰ ঘৰত বুৱা কাপোৰৰ কালেকচন লৈ আপোনালোকৰ মাজলৈ আহিছো যদি ভিডিঅ'টো ভাল লাগে দেন আপোনালোকে যাতে মোৰ চেনেলটো লাইক কৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মোৰ চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰে ধন্যবাদ এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰো গতিকে প্ৰথমখন মেখেলা চাদৰ আপোনালোকক দেখাইছো প্ৰথমখন ঘৰুৱা ঘৰত বুৱা কাপোৰ এইখন হৈছে এখন কমলা চিট চাই লওক ইয়াত বগাত কমলা বুই দিয়া হৈছে ইয়াত আৰু ইয়াত চাওক ফুলখিনি ইয়াত চাব এইখিনি হৈছে ফুল ইয়াত এনেকৈ ফুল তুলি দিয়া হৈছে আৰু ফুলৰ মাজে মাজে কাৰা পাৰি দিয়া হৈছে আৰু ইয়াত মাজত এনেকৈ কাৰা পাৰি দিছো চাই লওক এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা ইয়াৰে মেখেলাখন এইখন চাই লওক একেই ডিজাইনত ফুল তুলিছো ইয়াতে চাওক ইয়াতে ফুল তোলাৰ মাজে মাজে কাৰা পাৰি দিছো ইয়াত আৰু সেম ইয়াতে এনেকুৱাকে কাৰা পাৰি দিছো এইখন হৈছে প্ৰথম জোৰ চিট আৰু দ্বিতীয় জোৰ চিটজোৰ হৈছে মোৰ আটাইতকৈ ভাল লগা চিটজোৰ হৈছে এই জোৰ চাওক এইখন হৈছে এখন চাদৰ চাই লওক ইয়াতে এনেকৈ ফুল তুলিছো সোণালী কালাৰৰ ফুল তুলিছো ইয়াতে এনেকৈ কাৰা পাৰি দিছো আৰু মাজে মাজে এনেকৈ বুটা দিছো চাই লওক এইখন হৈছে এখন চাদৰ তাৰ পিছত এইখন হৈছে তাৰ মেখেলাখন এয়া চাওক মেখেলাখনো একেই আপোনালোকে চাব পাৰে এইখন হৈছে মেখেলা এইখন মেখেলাত এনেকৈ বুটা বাছি দিছো গতিকে যদি ভাল লাগে আপোনালোকে কমেন্ট কৰিব আৰু তৃতীয় নম্বৰ চিটজোৰ হৈছে এইজোৰ ঘৰত বোৱা চিট গতিকে এইজোৰ ৰঙা চিট ইয়াতে কাৰা পাৰি দিয়া হৈছে ইয়াতে ফুল তোলা নাই ইয়াতে কাৰা পাৰিছো ইয়াতে মাজে মাজে এনেকৈ কাৰা পাৰিছো চাই লওক এইখন হৈছে এখন চাদৰ আৰু ইয়াৰে মেখেলাখন হৈছে এইখন ইয়াতেও কাৰা পাৰিছো কাৰা পাৰি পেলাই ইয়াতে মাজে মাজে এনেকৈ কাৰা কাৰি দিছো এইখিনিয়ে আন এখন মেখেলা চাদৰ হৈছে এইখন হৈছে এখন সেউজীয়া ইয়াত কলাত সেউজীয়া বৈ দিছো ইয়াত চাওক এইখন এখন কাৰা পাৰা চিট ইয়াতে কাৰা পাৰিছো আৰু মাজে মাজে এনেকৈ মাজত একো দিয়া নাই এনেকুৱাকে ৰাখিছো বাকিখিনি কাৰা পাৰিছো এইখন হৈছে এখন মেখেলা আৰু ইয়াৰে চাদৰখন হৈছে এইখন একেই ডিজাইনত দিছো ইয়াতে পটি বাছিছো এনেকৈ পটি খুৱাই দিছো চাই লওক এনেকৈ পটি খুৱাই দিছো এনেকুৱাকে কাৰা পাৰিছো একদম সিম্পল আন এখন মেখেলা চাদৰ হৈছে এইখন ইয়াতে চাওক ইয়াকে এনেকৈ ফুল তুলি দিছো বেঙুনীয়া চিট হয় এইজোৰ এনেকুৱা ৰ'ব আপোনালোকক ডিজাইনটো দেখাইছো এয়া হৈছে ডিজাইনটো এনেকৈ চাওক এইখন হৈছে এখন চাদৰ এনেকুৱা যদি আপোনালোকৰ কাপোৰ কেইযোৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মই ভাবিলো কি আজি এটি ঘৰুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহো গতিকে আহি গলো আজি বুৱা কাপোৰৰ ঘৰত বুৱা কাপোৰৰ কালেকচন লৈ আপোনালোকৰ মাজলৈ আহিছো যদি ভিডিঅ'টো ভাল লাগে দেন আপোনালোকে যাতে মোৰ চেনেলটো লাইক কৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মোৰ চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰে ধন্যবাদ এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰো
গটিকে প্ৰথমখন মেখেলা চাদৰ আপোনালোকক দেখাইছো প্ৰথমখন ঘৰুৱা ঘৰত বোৱা কাপোৰ এইখন হৈছে এখন কমলা চিট চাই লওক ইয়াত বগাত কমলা বুই দিয়া হৈছে ইয়াত আৰু ইয়াত চাওক ফুলখিনি ইয়াত চাব এইখিনি হৈছে ফুল ইয়াত এনেকৈ ফুল তুলি দিয়া হৈছে আৰু ফুলৰ মাজে মাজে কাৰা পাৰি দিয়া হৈছে আৰু ইয়াত মাজত এনেকৈ কাৰা পাৰি দিছো চাই লওক এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা ইয়াৰে মেখেলাখন এইখন চাই লওক একেই ডিজাইনত ফুল তুলিছো ইয়াতে চাওক ইয়াতে ফুল তোলাৰ মাজে মাজে কাৰা পাৰি দিছো ইয়াত আৰু সেম ইয়াতে এনেকুৱাকে কাৰা পাৰি দিছো এইখন হৈছে প্ৰথম জোৰ চিট আৰু দ্বিতীয় জোৰ চিটজোৰ হৈছে মোৰ আটাইতকৈ ভাল লগা চিটজোৰ হৈছে এই জোৰ চাওক এইখন হৈছে এখন চাদৰ চাই লওক ইয়াতে এনেকৈ ফুল তুলিছো সোণালী কালাৰৰ ফুল তুলিছো ইয়াতে এনেকৈ কাৰা পাৰি দিছো আৰু মাজে মাজে এনেকৈ বুটা দিছো চাই লওক এইখন হৈছে এখন চাদৰ তাৰ পিছত এইখন হৈছে তাৰ মেখেলাখন এয়া চাওক মেখেলাখনো একেই আপোনালোকে চাব পাৰে এইখন হৈছে মেখেলা এইখন মেখেলাত এনেকৈ বুটা বাছি দিছো গতিকে যদি ভাল লাগে আপোনালোকে কমেন্ট কৰিব আৰু তৃতীয় নম্বৰ চিটজোৰ হৈছে এইজোৰ ঘৰত বোৱা চিট গতিকে এইজোৰ ৰঙা চিট ইয়াতে কাৰা পাৰি দিয়া হৈছে ইয়াতে ফুল তোলা নাই ইয়াতে কাৰা পাৰিছো ইয়াতে মাজে মাজে এনেকৈ কাৰা পাৰিছো চাই লওক এইখন হৈছে এখন চাদৰ আৰু ইয়াৰে মেখেলাখন হৈছে এইখন ইয়াতেও কাৰা পাৰিছো কাৰা পাৰি পেলাই ইয়াতে মাজে মাজে এনেকৈ কাৰা কাৰি দিছো এইখিনিয়ে আন এখন মেখেলা চাদৰ হৈছে এইখন হৈছে এখন সেউজীয়া ইয়াত কলাত সেউজীয়া বৈ দিছো ইয়াত চাওক এইখন এখন কাৰা পাৰা চিট ইয়াতে কাৰা পাৰিছো আৰু মাজে মাজে এনেকৈ মাজত একো দিয়া নাই এনেকুৱাকে ৰাখিছো বাকিখিনি কাৰা পাৰিছো এইখন হৈছে এখন মেখেলা আৰু ইয়াৰে চাদৰখন হৈছে এইখন একেই ডিজাইনত দিছো ইয়াতে পটি বাছিছো এনেকৈ পটি খুৱাই দিছো চাই লওক এনেকৈ পটি খুৱাই দিছো এনেকুৱাকে কাৰা পাৰিছো একদম সিম্পল আন এখন মেখেলা চাদৰ হৈছে এইখন ইয়াতে চাওক ইয়াকে এনেকৈ ফুল তুলি দিছো বেঙুনীয়া চিট হয় এইজোৰ এনেকুৱা ৰ'ব আপোনালোকক ডিজাইনটো দেখাইছো এয়া হৈছে ডিজাইনটো এনেকৈ চাওক এইখন হৈছে এখন চাদৰ এনেকুৱা যদি আপোনালোকৰ কাপোৰ কেইযোৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ